নমস্কাৰ বন্ধুসকল, মই এইটো ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। মই আছোঁ আজি সাগৰলৈ ওলাইছোঁ। মই আপোনাক কথা দিয়া মতে আজি সাগৰখন দেখুৱাবলৈ চেষ্টা কৰিম। মই আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সাগৰ যাবলৈ হ'লে এইটো মালটো লাগিব, মালটো অকণমান উলিয়াই লয় এইটো পৰা। মেইন কথা হ'ল মানে বন্ধুসকল বাছ ৰখিটো আমনি লাগিছে। এঘণ্টামান হ'ল, আধা ঘণ্টা ৰখোঁ, 1.5 ঘণ্টা কৰি প্ৰায় ৰুমলৈ যাওঁগৈ নহ'লে। আচল কথা হ'ল বন্ধুসকলে ভাষাটো বুজি নাপাম আৰু ভাষাখিনি মালয়ালমতে লিখি দিয়ে মানে হিন্দী বা কিবা নিলিখে, মালয়ালমত লিখি থাকে নাপাওঁ, বজাত অকণ অসুবিধা হয়। তো চাওঁ অকণমান ৰখি কিনে, নহ'লে ৰুমতে সাগৰ মাছ দিমগৈ আৰু পিছফালে টেবুলত। বাছখন বহুত কষ্ট পাই গ'লোঁ। এতিয়া গৈ আছোঁ সাগৰলৈ। বহুত টাইম ৰখিলোঁ, সাগৰ লাগিকে যেন যেন হ'লেও পালোঁ। চাই থাকক বনাতে ৰাখি আহি পেলাই বেলেগ এটা ষ্টেচন, য'ত নেকি মই উঠিছোঁ তাত মানে আমাৰ ডাইৰেক্ট বাছ নাপায়। লাপোজা পোৱা জেগাডোখৰ সাগৰ য'ত আছে, তো এইটো ষ্টেচন পালোহি। মানে ইয়াত ডাইৰেক্ট বাছ পায় এইটো ষ্টেচনৰ পৰা। আজি ভিডিঅ'টো ভাল হ'ব, আপোনালোকে চাই থাকিব আৰু সাগৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনাক কথা দিয়া মতে। এইটো মানে বাছৰ ষ্টেচন হয়, এইটো চৰকাৰী বাছৰ, কেৰেলা চৰকাৰী বাছৰ ষ্টেচন দেখিবলৈ। যাম ইয়াৰ পৰা, এবাৰ যাম ডাইৰেক্ট সাগৰলৈ। এবাৰ বাছত উঠিম, ডাইৰেক্ট সাগৰৰ বাছত উঠিম। তো বন্ধুসকল ব্ৰিজত ওচৰত পাই গৈছোঁ, মানে ৰেলৱে ষ্টেচন ক্ৰছ হৈ কিনে ব্ৰিজত পাই যাম এতিয়া। এই পাৰ্কিংটো চাওক, মই দেখাই দিছোঁ বেক কেমেৰা। এইটো পাৰ্কিং মানে এইটো ভয়ংকৰ পাৰ্কিং আৰু এইটো ব্ৰিজৰ মানুহে আহে পায় ন ইয়াত। হে এতিয়া ব্ৰিজৰ মানুহে ব্ৰিজ চাবলৈ আহে, ইমান মানুহ চাওক। এইখিনি সাগৰ মানে সাগৰ চাবলৈ অহা মানুহ, যিমান গাড়ী আছে চব ব্ৰিজ মানে সাগৰ চাবলৈ অহা মানুহ। চাওক কিমান মানুহ হ'ব পাৰে আপোনাৰ অনুমান কৰক আপোনালোকে। হে এই ব্ৰিজখন সেইখন ন, তো ব্ৰিজখন সেইখনে হয়। তো আমি গৈ আছোঁ, আপোনালোকে দেখাম একদম ওচৰৰ পৰা, সাগৰ চাগৰ চব দেখাই দিম। ওচৰৰ পৰা পাই গ'লে বহুত কষ্ট মূৰত, মানে এইটো ষ্টাৰ্টিং হৈছে। এইটো ডেমো এটা দেখাইছোঁ, এইটো এটা। তো আপোনাৰ মেইন মানে হেৰিটো দেখাব গৈ আছোঁ এতিয়া। জেগা নহয় মানুহ চলি আছে আগত ভৰি দিছোঁ। কথাটো অডিঅ' কৰিম ক, অডিঅ' কৰিম ক, অডিঅ' ভাল লাগিছে। অডিঅ' কৰি দিব এইখন নহয় সাগৰ মা অকণ কৰ ন মোক পিছলৈ হৈ আছে নেকি? হা ভিডিঅ' এটা গৈ আছোঁ, মোবাইলটোকে চাবি আৰু। भाई साहब हमको ना पानी लेना
DSLR কাম আছিলে सिलेंडर क्लास तो बंदा कल मैं हार्डर पेंशन किया लूँ इधर सब इधर डिजिटल वाले तो इधर अपना जिला के ना कोई अपना सारे दूँगा मजा है अपना सारा বৰ্তাৰ কাৰণে ধোৱা মাৰি থাকে ধৰক নিমখীয়া পানীখিনি একদম নিমখ ধুনীয়া লাগে মজা লাগে খাই কিনে পিয়া লাগিলে এগিলাচ মাৰি দিম তো কালি ৰাতি হোৱাৰ কাৰণে আমি ভালকৈ দেখাব নোৱাৰিলোঁ আজি অলপ ভালকৈ দেখা দিলোঁ ক্লিয়াৰকৈ এইফালে আমি সাগৰত দিলোঁ ইমোচনেল লৈ ল'ৰা একদম ৰেডি তো সাগৰখন এইফালে আছে আমি কালি ৰাতি হোৱাৰ কাৰণে অকণমান ভালকৈ দেখাব নোৱাৰিলোঁ আপোনাৰ আজি ভালকৈ স্পষ্টকৈ দেখাম তো চাওক বালি বালি গোটেই সাগৰ এতিয়া যেনেকৈ আপোনালোকে দেখিছে এতিয়া সাগৰত যিমান পানী মাজলৈ গৈছে আপোনালোকে যদি নতুন তেতিয়াহ'লে নাযাব কেলৈ সাগৰত ঢৌৱে মানে লৈ যাম মই আগত এইটো নহয় আগত যেতিয়া মই কইনা কৰ্ম গৈছোঁ যিহেত মানে এনেকৈ ইমান এই মানুহজন আছে সিমানটো ঢৌত মানে লৈ গৈছিলে মানুহ দুজনী ছোৱালী দুজনী আৰু ল'ৰা এটা তো সেইকাৰণে আপোনালোকে যদি আহে ফূৰ্তি কৰিব কিন্তু ইমান দখলেও নাযাব যে সাগৰৰ ঢৌ আহে যিটো ঢৌৱে আগলৈও নে পিছলৈ চুচুৰাই লৈ যাব পাৰে সেইকাৰণে আপোনালোকে মোৰ মতে ইমান দখলে নাযাব সাগৰত এই বামৰ পৰা এনজয় কৰিব বামৰ পৰা চাব অকণমান ইমানটো আপোনালোকে বহুত পানী আহি যায় সেইটোতে চাব ইমান সাগৰৰ মাজলৈ যাবলৈ চেষ্টা নকৰিব তো এনজয় কৰক এখন দলং আপোনাৰ এখন ব্ৰিটিছৰ যুগৰ এতিয়া নহয় আগৰ যুগৰ এখন দলং যিটো লোহৰ হয় দলংখন লোহৰ হ'লেও মানে কাঠৰ নিচিনা দেখে চাই মই দেখাই যাবলৈ চেষ্টা কৰোঁ আপোনালোকে চাই থাকক চাই যাওক এইখন তো এখন চাওক কাঠৰ নিচিনা দেখিব পোৱা গৈছে আমি লোহৰ হয় অৰিজিনেল গেট হেলুৱাই লাগিব কিমান দিনৰ হয় আপোনালোকে অনুমানেই কৰিব পাৰিছে চাগে চাওক চাওক খুটাটো চাওক ভাবিছিলোঁ মানে জোতাটোৰ নিতিয়া বুলি কিন্তু অৰিজিনেল মজাটো নাপায় মানে যেতিয়া নেকি পানী চানী ফেন চেন নিদিতে তেতিয়ালৈকে মানে অৰিজিনেল মজাটো নাপায় সেইকাৰণে অৰিজিনেল লোহৰ সাগৰটো পুৰা লোহৰ না কাপোৰ Hello, wow. Ekoti miring, silok pani ekoti miring.
ৱাহ কি মজা সুন্দৰ আকৌ ঘটি মাৰি ডিঙি গৈ গ'লে তাৰপিছত নিমখ চেনি চেনি আপোনালোকে আহিব খাব এনজয় কৰিব তো আহক আকৌ পিছলৈ যাম পুৰণা জাহাজ তো এখন আহক অলপ দেখাইছে আপোনালোক দিনত কালি ৰাতি দেখাব ন ভালকৈ আজি দেখাইছে ভালকৈ চাওক ফুটাবিলাক এইবোৰ চাওক আগৰ দিনৰ ফুটা ইয়াত বেনাৰ এখন আছে চাওক দিনত টেক বেট হেয়াৰ খতৰা ট্ৰেইনা ইহা ট্ৰেইনা খতৰা হে তাৰমানে বস্তুটো বাৰিষা দিনৰ পৰা ইয়াত পানী হৈ যায় মানে এইবিলাক পূৰা পানী হয় সেই গঁৰালৈকে হৈ যায় পানী তো এতিয়া ইয়াত খৰালি দিন না যিহেতু পানীটো কম আছে মানে ইয়াত তলত আছে নলতো তালৈকে হৈ যায় পানী সেইডোখৰলৈকে পৰিৱেশটো ধুনীয়া বালি গৰম কি মজা বালিৰ ওপৰত পানীৰ ওপৰত জাহাজ দেখিছে বালিৰ ওপৰত চাওক জাহাজ কিমান সুন্দৰ আৰু আহক এক পাক মাৰি দিওঁ তো চাওক এইখন বহুত আগৰ ডেম' হয় আগৰ দিনৰ দলং দলং নহয় চৰি জাহাজ তো চাই যাওক এইফালে ৰাউণ্ডটো আপোনাক দেখাই দিছোঁ চাওক ৰছী বান্ধা আছে ৰছীডাল পংক হওঁকৈ যাওঁ তলৰ ফালৰ পৰা ওপৰফালে দেখাই দিয়া ধুনীয়াকৈ ওপৰফালে চাওক কিমান সুন্দৰ ওপৰত কি কি চিষ্টেম আছে এইফালে ৰছীত অলপ সোমাই যাওঁ পৰপেক্ষিতা কৰি যাওঁ চাওঁচোন পৰিৱেশটো ৱাহ ৰাম নাম চৈতে কি মজা সুন্দৰ পৰিৱেশ অকল বতাহ ওপৰত জাহাজ তলত বতাহ একদম মানে ইয়াত কি মজা বিন্দাছ ফ্ৰী লওক এনজয় কৰক অকল হাৱা খাওক এচি খাওক তো আহক এনজয় কৰক আপোনালোকে আহিব কোনোবা এদিনা দলং আছে ওপৰত পাংখা তলত ওপৰত আছে জাহাজ তলত মই তো ইয়াত উপভোগ এনজয় ধুনীয়া চাই থাকিব তো আপোনালোকক ৰাতি কালি স্পষ্টকৈ দেখাব নোৱাৰিলোঁ কালি মানুহ ভিৰ আছিলে মানে অকণ অসুবিধা ৰাতি আন্ধাৰ কাৰণে দেখাব নোৱাৰিলোঁ তো আজি আপোনালোকক ভালকৈ দেখালোঁ নদীখন আৰু দলং চলং কি আছে ইয়াত সাগৰ মজা সাগৰ ইয়াত ধুনীয়াবাৰ মানুহ আহে ফুৰিবলৈ টুৰ আহে বহুত দূৰৰ পৰা তো আপোনালোকে আহিব যদি ওচৰত আছে কোনোবা আহিব ইয়াত আলাপাৰা ধুনীয়া সাগৰ আছে তো ভিডিঅ'টো মই ইমান এটা সামৰিব বিচাৰিছোঁ আৰু মোৰ নতুন চেনেললৈ যদি নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰে আপোনালোকে আৰু কাষৰ থকা ঘণ্টিটো বজাই থৈ দিব কেলৈ নতুন ভিডিঅ' আহিলে মই আপোনালোকে চবতকৈ আগত আপোনালোকে চাব পাৰিব তো আজিলৈ ধন্যবাদ আপোনালোকক বাই বাই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক বাই 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 বাই